তো ইয়াত মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো আহিব বিহু খাবা আৰু আমাৰ এইবাৰ বিহু খাবা আহিবা বুলি কৈ। তো আপোনালোকে আহিব বিহু খাবা। তো দে আৰু ভাইয়াত ৱেলকাম টু মাই ইউটিউব চেনেল ভাস্কৰ টিচ ব্লগ। তো আজি হৈছে মানে মাঘৰ বিহু আহিলে। তো আজি মানে আমি মাঘৰ বিহুৰ কাৰণে পুজি এলা বনাম। তো চাই যাওঁ পুজিটো আমি বনাই আছোঁ। ইয়াত বাছা আনা কমপ্লিট হৈ গ'ল। তো এতিয়া লাগে নাৰা। তো আমি নাৰা আনিব যাওঁ উৎপল আৰু মই আৰু জেঠা আৰু এই মাজুটো ইয়াতে বাহৰ কাম কৰিব। আৰু এতিয়া বলক ঠেলা লৈ নাৰা আনিব যাওঁ। তো আহি পালোঁ নাৰাত দুনিয়া। তো ইয়াৰ পৰা লৈ যাম এই পথাৰৰ পৰা। তো নামিলোঁ পথাৰত। তো এতিয়া নাৰা কাটিব লাগে মানে চব নাৰাই শুকাইছে আৰু তো হ'লেও তো জাল নাৰা হ'লে ভাল হয়, কিন্তু জাল নাৰা নহয় এই ৰঞ্জিত চঞ্জিতৰে কাটিব লাগিব আৰু। তো ইয়াত ৰঞ্জিত বাচমুঠি এইগিলাখনত নহয়, ডাইৰেক্ট জাহাতে আহি গ'লোঁ। তো জাহাটোৰ মানে ভাল হয় অলপ জাহাটো হ'লে। তো আহি গ'লোঁ এইবিলাক জাহা। তো আহিয়ে লাগি গ'ল উৎপল হয় নাৰা কাটাত। তো এ চাওক ময়ো কাটি দিওঁ আৰু। তো ভাই ইয়াত প্ৰায় হৈ গ'ল আমাৰ নাৰা কটা। তো মানে পুঁজিটো বেছি ডাঙৰ নহয় আমাৰ, তো সৰু হ'ব। তো সেইবাবে নাৰাও বেছি নালাগে আৰু। তো অলপ কাটিব লাগিব। তো এখানে কাটি দিওঁ আৰু উৎপল ভাই মানে ৰেইন বা গেছি কল চচনি। তো বান্ধি লৈ যাব লাগিব না। তো কল চচনি মেইন ইয়াত বেয়া ৰ'দ মানে একদম। আৰু উৎপল ভাই লৈ আহিলে কল চচনি আৰু চালি আছে কল চচনি গিলা। তো বান্ধিব লাগে আৰু লৈ যাব লাগে। নাৰা খেতি লোড কৰিলোঁ। তো এতিয়া লোড কৰি যাই আছোঁ উৎপল ভাই ড্ৰাইভাৰ আৰু মই হেণ্ডিমেন। তো অলপ ঠেলি দিব লাগে পাৰে গাড়ীখন। ঠেলি মানে ভালকৈ পাকা ৰাস্তা একদম মজা। ফাইনেলি হৈ গ'ল জকাটো আৰু এইপিনে নাৰা চাৰা দিব লাগিব এতিয়া জেঠাহঁতে বনালাক। তো কেনেকুৱা ভাল লাগছি নে বনাই কিনে? তো ভাই আটা দুটা লৈ লৈ মানে অলপ নাৰা দি নহয় বহুতে নাৰা লাগে। তো সেই গতিকে আৰু খেলা চেলা লৈ আহিলোঁ আটাকো লৈ লো। পথাৰতে আছে এডাল বগৰী। তো বগৰী খাব লাগে এতিয়া। পাৰ গাছত উঠছে দে পকা পকা গেলা দি। কেনাই পকা আনিছে আৰু নাই। তো এইবাৰ গাছত মই উঠি আহিলোঁ। তো সৰুতে থাকিব নোৱাৰা হ'লোঁ মই একদম। খাব লাগে। অ' মাই গড। অলপ কাঁচাকেইটা কাহ আছে কিন্তু একদম পকাকেইটা খাওয়া আছে।
খা পত্ৰৰ মাজত আকলা আকলি বগৰী খাই কাটো আমি তো ভাই ইয়াত পত্ৰৰ মাজত এনেকৈ আগডাল বগৰীত উঠি কিনে খোৱাটো মজাটোৱে বেলেগ সিহঁতে নাটা কাটি তো মই আছোঁ আকলা আকলি এতিয়া বগৰী খাই তো মানে অলপ আগতে কাটিলোঁ না মই সেই গতিকে এতিয়া বগৰী অলপ ৰেষ্টটো ল'লোঁ বগৰীও খালোঁ দুটা হাতৰ হৈ গ'ল নাটা কাটা এতিয়া ঠেলাত উঠে লৈ যাব লাগে আৰু মই যাই পেলাই নে কি কৰোঁ ভাই বাৰিষাৰ মাছৰ সেই মানে ভঁৰাল তো ইয়াতে বাৰিষাৰ মাছ মাৰোঁ আমি তো আচৰা এই চিপজাল সেইবিলাক সকলো মাৰোঁ তো ইয়াৰ পৰা মাছ খাওঁ আৰু সৰুটোও মাৰে নাকি মাৰা নে খেলা বুজি তো ইয়াতকে সৰু কিনে ক'তো নাই সেইটো কাৰ কাৰণে এটা বুজি নাপানে তাকে দুটা বুজি লাগে তো এইটো সৰু চলিৰ কাৰণে এইটো আমাৰ ডাঙৰৰ কাৰণে তো ভাই ইয়াত মাঘৰ বিহু বুলি এটা বনালোঁ দক ডাঙৰকে ভেলা বুজি তো এইটো চাওক বনালোঁ দক চাওঁ ভাল লাগছি নে লাগছি এটা কমে তো ভাই ইয়াত পুৱাৰ পৰা ভাত তাত নাখাওঁকে জানা ভেলা বুজি বনালোঁ তো আৰু এটা হাতে এটা সৰুকৈ বনাইছি আৰু নাস্তা চাস্তা লৈ আহিলাক তো এতিয়া চাহ খাই আছোঁ তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব